Hi Monmi. Mo Atlanta. Welcome to Art of Care. Hello viewers, আজি আমাৰ চেনেল Art of Care এটা নতুন ভিডিও লৈ মই আপোনালোকৰ ওচৰলৈ আহিছো আটলান্টা। আপোনালোকৰ মাজৰে বেছি ভাগে মই আজি ভিডিওটো কাৰণে বহুত ৰিকুৱেষ্ট কৰি আছিলে, সেই কাৰণে মই আপোনালোকৰ অনুৰোধ ৰাখি আজি ভিডিওটো আপোনালোকৰ মাজলৈ লৈ আহিছো। আজি ভিডিওটোত আছে আমি সহজতে কেনেকৈ ঘৰতে ডাৰ্ক সাৰ্কেল অতৰাব পাৰো। বহুতে মোক সুধি আছিলে ডাৰ্ক সাৰ্কেলৰ বিষয়ে এটা ভিডিও বনাবৰ কাৰণে, সেই কাৰণে মই ডাৰ্ক সাৰ্কেলৰ বিষয়ে লৈ আহিছো। আৰু লগতে মোক আৰু দুটা অনুৰোধ আছিলে, এটা হ'ল ড্ৰাই স্কিনৰ বিষয়ে আৰু এটা হ'ল ডাৰ্ক স্পট কেনেকৈ অতৰাব পাৰে। অকল দুটা ইনগ্ৰেডিয়েণ্ট দি এই তিনিওটা আমি সহজতে ঠিক কৰিব পাৰো। গতিকে আহকচোন মোৰ ভিডিওটো চাওঁ। এটা বাটিত মই সৰু পেকেট কফি লৈছো, যোনটো দুটকীয়া কফি থাকে, এক কাপ কফিৰ জোখাৰত, আৰু মই সেই সমান পৰিমাণতে মৌ লৈছো। এইখিনি মই এতিয়া ভালকৈ মিক্স কৰি লৈছো। এয়া মিক্স কৰি হৈ গৈছে। একে মিক্সাৰটোকে আমাক তিনিটাৰ কাৰণেই সহায় কৰিব। মই প্ৰথমতে চকুৰ তলৰ অংশখিনিত লগাই দেখাম ডাৰ্ক সাৰ্কেলৰ কাৰণে। এনেকৈ দুই সাইডে মই লগাই যাম। কফিত থকা কেফাইনে আমাৰ স্কিনটো আল্ট্ৰাভায়োলেট ৰেডিয়েশ্যন পৰা প্ৰটেক্ট কৰে আৰু চকুৰ যোনখিনি অংশ ফুলে সেই ফুলাখিনিও নমায় আৰু লগতে ডাৰ্ক সাৰ্কেল আৰু ৰিংকলো ভাল কৰে আৰু আমাৰ স্কিনটো বহুত স্মুথ হৈ যায়। এই মিক্সাৰটো সদায় লগাব যদিহে ডাৰ্ক সাৰ্কেল আছে, ৰিংকল আছে আৰু চকুৰ অংশখিনি ফুলে, অতি সোনকালে ৰিজাল্ট পাব। আৰু এনেকৈ লগাই 10 মিনিট ৰাখিব, ৰাখি পেলাই চাফা কৰি দিব। মই এতিয়া কটন এখন তিয়াই পেলাই চাফা কৰি দেখাইছোঁ, ঠাণ্ডা পানী দি ধুইও দিব পাৰে। এতিয়া মই ছেকেণ্ড আপোনালোকক দেখাম যাৰ যাৰ ডাৰ্ক স্পট আছে। ডাৰ্ক স্পট থকা জেগাখিনিত এনেকৈ এই মিক্সাৰটোকে আকৌ লগাব। মই গালত লগাই দেখাইছোঁ। কিছুমানৰ গালত থাকে, নহবা কপালত থাকে, নহবা হাততো ক'লা ক'লা স্পট হয়, নহবা পিঠিটো হয়। যদি ডাৰ্ক স্পট থাকে এনেকৈ লগাব, লগাই পেলাই 10 মিনিটৰ কাৰণে ৰাখিব, ৰাখি চাফা কৰি দিব। নহবা গা ধোৱাৰ আগত লগাব, লগাই পেলাই অলপ দেৰি ৰাখি গা ধুই দিব। এই মিক্সাৰটোৱে ডাৰ্ক স্পট অতৰোৱাৰ লগতে স্কিনটো ক্ৰিষ্টেল ক্লিয়াৰ এণ্ড গ্ল'য়িং বনাব। এতিয়া নেক্সট আহোঁ ড্ৰাই স্কিনৰ কাৰণে। মই এই ছেম মিক্সাৰটোকে হাতত লগাই দেখাইছোঁ। মোৰ বহুত ৰিকুৱেষ্ট আহিছিলে ড্ৰাই স্কিনত কি কৰিব লাগে। যাৰ যাৰ স্কিনটো ড্ৰাই হয় এনেকৈ হোল বডিতে স্ক্ৰাব কৰিব গা ধোৱাৰ আগতে, তাৰপিছত 10 মিনিট ৰাখি গাটো ধুই দিব। নহ'লে কিছুমানৰ অকল মুখখনো ড্ৰাই থাকে, তেতিয়াহ'লে অকল মুখতো স্ক্ৰাব কৰিব পাৰে এনেকৈ। আৰু এই হানি জেগাত নাৰিকল তেল নহবা আলমণ্ড অইলো দিব পাৰে যাৰ যাৰ স্কিনটো ড্ৰাই হয়। কফিত থকা কেফাইনে আমাৰ ব্লাড ফ্ল'টো বঢ়ায়, লগতে ডেড স্কিন অঁতৰাই আমাৰ যোনখিনি চেলুলাইট ফৰ্ম হয় সেইখিনিও নাইকিয়া কৰে আৰু আমাৰ স্কিনটো বেছি টোন বনায় আৰু ৰেডিয়েণ্ট বনায়। এয়া মোৰ স্ক্ৰাব কৰি হৈ গ'ল। এতিয়া মই 10 মিনিটৰ কাৰণে ৰাখিম, ৰাখি পেলাই ধুই দিম। এইটো সপ্তাহত 2 বাৰকৈ লগাব, অতি সোনকালে ড্ৰাই স্কিন নাইকিয়া হৈ যাব। তেনেহ'লে আজিলৈ আহোঁ, আৰু মোৰ ভিডিওটো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু মই আহিবলগীয়া ভিডিঅ'কেইটা পাই থাকিবৰ কাৰণে বেল আইকনটো দবাই দিব। বাই বাই।